মৰ্নিং এতিয়া প্ৰায় 4:30 বাজিলে আৰু আজি মই গৈ আছোঁ গুৱাহাটীত যোৱাৰ কাৰণ এটা আছে। আজি দিচাং ৰিজৰ্টত প্ৰায় 11মান বজাত MSK আৰু বিকাশ চেত্ৰী এটা মিটআপ হ'ব, সৰু মিটআপ এটা হ'ব। সেই মিটআপটোত আমি গৈ আছোঁ আৰু অলপ পিছতে আহি আছে অমিত ভাই মোক পিক আপ কৰিব, ইয়াৰ পৰা পিক আপ কৰি যাম আমি প্ৰায় 5 বজাৰ লগে লগে যাম। মই অলমষ্ট ৰেডি চাওক আৰু বাকী কেনেকুৱা আজি ধামাকাদাৰ ব্লগ এটা হ'ব ভাবি চাওক, কাৰণ MSK আৰু বিকাশ চেত্ৰী একেলগে একেটা মঞ্চত দিচাং ৰিজৰ্টত 11টা বজাত। আৰু বাকী মই ৰেডি হৈ গ'লোঁ, অমিত আহি আছে নিবলৈ। বাকী পূৰা টোটেলি ধামাকাদাৰ ব্লগ হ'ব আৰু মই নাজানো কেনেকুৱা ব্লগটো কৰিব পাৰিম, কিমানখিনি কৰিব পাৰিম, কাৰণ কিয় কিছু দায়িত্ব দিছে এজ এ মেম্বাৰ হিচাপে, মানে MSK টিমত থাকিবলৈ কিছু দায়িত্ব দিয়া হৈছে। চাব লাগিব গোটেই মানুহখিনি, ক্ৰাউডৰ মানুহখিনি যাতে অসুবিধা বিশেষ কৰিব নোৱাৰে, সেইখিনি দায়িত্ব পালন কৰিব লাগিব, চাব লাগিব। সেইবাবে ব্লগটো কিমান ডাঙৰ কৰিব পাৰোঁ, কেনেকৈ বা ছাকচেছ কৰিব পাৰোঁ নাজানো। সেই ভাল এটা ব্লগ বনাবলৈ চেষ্টা কৰিম MSK আৰু বিকাশ ভাইৰ লগত। অলমষ্ট ৰেডি পূৰা। এয়া অমিত ভাই পিক আপ কৰিব আহি গ'ল মোক, এয়া গাড়ী পূৰা ৰেডি, যাবলৈ আমি ৰেডি হৈ গৈছোঁ পূৰা। চ' চাই থাকিব ভিডিঅ'টো, আজি তামাম এটা ব্লগ আহিব। আমি 12 ভুজিয়া নে 13 ভুজিয়া পাই গ'লোঁ। চ' গৈ আছোঁ, অলপ ৰেষ্ট লৈ লৈছোঁ। লক্ষ্য আপুনি ধূপদীপ আৰু আমাৰ গ্ৰুপ বাৰ ভুজিয়াৰ পৰা আকৌ গৈ আছোঁ। ফাইনেলি আহি পাই গ'লোঁ দিচাং ৰিজৰ্ট। এতিয়া গোটেই কোনে মিটআপটো এৰেঞ্জ কৰিছে সেইখিনি সকলোখিনি দেখাই আছোঁ। অৰূপ দা, হেল্ল'। আমাৰ অৰূপ দা, আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু গোটেই মিটআপটো তেওঁ আয়োজন কৰিছে। মানে সৰু সুৰা এটা দায়িত্ব দিছে, গতিকে যিখিনি মানে ভালদৰে চলাই নিব পাৰোঁ তাৰে কামনা কৰিছোঁ। তাৰ কাৰণে হিৰকাহো আহিছে তেজপুৰৰ পৰা আমাক সহায় কৰাৰ কাৰণে, আমাৰ অমৃত দা আহিছে তেজপুৰৰ পৰা, আমাক গোটেই পূৰা টীম এটা আমি ৰেডি হৈ আহিছোঁ আজি মিটআপটো সুচাৰুৰূপে পালন কৰাৰ বাবে। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব, সেইবিলাকে মৰম দিব, হিৰকে ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, গতিকে চাই থাকক ভিডিঅ'টো। অলপ পিছতে প্ৰায় 11 বজাৰ লগে লগে মিটআপ আৰম্ভ হ'ব। আমাক দেখালোঁ অৰূপ দাই কেনেকৈ আয়োজন কৰি আছে মিটআপটো। চাওক আমি গৈ আছোঁ ভিতৰলৈকে, গোটেই চিনটো দেখাব। এয়া ভিতৰৰ পিনে সোমাই গৈ আছোঁ। অলৰেডি পূৰা ছেটআপ প্ৰায় সম্পূৰ্ণ হৈয়ে গৈছে। এইটো চাওক, পোষ্টাৰ লাগি গ'ল অলৰেডি। MSK भाई की मुझे वो अच्छी लगती है कि MSK भाई हमेशा जेंटल रहते हैं, कभी मतलब লগ পালোঁ। আজি ভাল লাগিছে দেই ভাইটিহঁতক লগ পাই। তেজপুৰ আহিব কেতিয়াবা, মিটআপতে আহোঁ, হয় আজি লগ পাই ভাল লাগিল ভাইটিহঁতক। আপোনালোকক লগ পাই বহুত ভাল লাগিল। আকৌ তেজপুৰত আহিব। ক্ৰাউড চাওক, ক্ৰাউড শুনক, মই নিজে একো শুনা নাই। বাহিৰৰ ক্ৰাউড শুনক এবাৰ কিমান জোৰে। এয়া সমীৰণ কেনেকুৱা লাগিছে? ভাল লাগিছে নে? ঠিক আছে।
अच्छा, कितने ऐसे लोग हैं जो 500 किलोमीटर दूर से आए? आप बोलिए, बात क्या बोल रहे हैं हम लोग? क्या बोलने के लिए लोग सुनने तो चाहिए, मतलब आप सुनेंगे। एकदम बढ़िया लगाता है। हाँ तो निकाल दीजिए एकदम। ये मम्मी जान के लिए मेरे तरफ से आंटी जी के लिए और मुनाफा भाभी के लिए। ये सही है, एकदम बढ़िया, एकदम बढ़िया, एकदम सही। थैंक यू भाई, थैंक यू। कैसे सवाल है, जिंदगी बड़ी मुश्किल है, जीना कैसे सवाल है। कोई कहता है आसान है, कोई कहता है लड़ना है। मैं पूछता हूँ कैसे, मैं पूछता हूँ। এনেকুৱা অডিয়েঞ্চ এইটোৱে ভাল লাগিছে। চবে ইমান ধুনীয়াকৈ ডিচিপ্লিনত আছে, চবে চবে ফটো উঠিবলৈ পাইছে সেইকাৰণে বঢ়িয়া। You don't see the things I see. I tell you things you won't believe. परफेक्ट। लव यू भाई, सबको फोटो मिला। कोई है जिसको फोटो नहीं मिला? अच्छा लगा सबसे मिलके? आज तुमसे ही कर लेता हूँ मैं। एक बार नेक्स्ट लेवल। অলপ চশমা পিন্ধি ক্ৰাউডত হেৰি কৰিছোঁ। এতিয়া বিদায় দিব টাইম হৈ গ'ল আৰু প্ৰায় সেই ৰাস্তাৰ প্ৰায় 1000মান ফটো উঠি গ'ল। তো ভৰি বিষাইছে তেখেতৰ। সুমিৰণ ভাই বহি ল'লে ওপৰত। বিকাশ ভাই পুৰা ক্ৰাউড মানে घूमते रहते हैं। मेरे फैमिली में मम्मी है, पापा है, भाई है, उसकी वाइफ है, एक भतीजी है मेरी। और आपकी गर्लफ्रेंड? मेरी गर्लफ्रेंड तो अभी है 3-4 साल से लेकर जाना है। और असम से भी एक लेके जाइए आप। 5 ही रहेगी। ओके, तो बहुत गाड़ी है, पता है। मजाक कर रहा था उसने। ये सब क्या आप क्या पूछ रहे हैं? मेरा इसके भाई के साथ। तो कैसा लगा असम आके, बोलिए। मस्त है। यहाँ का कौन सा चीज़ आपको ज़्यादा अच्छा लगा? मेरे को यहाँ पर लोग ज़्यादा अच्छे लगे। तो जनरली क्या होता है कि जहाँ पर भी हम घूमने जाते हैं ना, तो जगह चाहे कितनी भी खूबसूरत क्यों ना हो, अगर वहाँ के लोग अच्छे हैं ना, तो जगह ऑटोमेटिकली ब्यूटीफुल हो जाती है। तो यहाँ के लोग बड़े अच्छे हैं और जगह तो नेचुरली काफ़ी ब्यूटीफुल है। तो या अच्छा एक्सपीरियंस रहा हमारा। বস্তু পালোঁ, এইটো চাওক, নেক্সট লেভেল ষ্টিকাৰ। চ' বিকাশ ভাই স্পেচিয়েলি দিলে, থেংক ইউ বিকাশ ভাই। এখন মই এতিয়া মোৰ বাইকত লগাম, বুলেটখনত মই লগাই দিম আৰু পূৰা নেক্সট লেভেল হৈ থাকিম। ত' ফাইনেলি খোৱা বোৱা হৈ গ'ল আমাৰ, আৰু মিটআপো খতম হ'ল। মিটআপ খতম হোৱাৰ পিছত ইয়াতে খালোঁ দিব্য ফেমিলি ৰেষ্টুৰেণ্ট। খানাত মজা আছিলে। খোৱা বোৱাৰ পিছত এতিয়া আমি আকৌ তেজপুৰলৈ ৰাওনা হৈ আছোঁ। এণ্ড ব্লগটো চাব। ব্লগটোত বেছি ভাল একো কৰিব নোৱাৰিলোঁ, কাৰণ কি মই যিহেতু এটা দায়িত্বত আছিলোঁ, বাউন্সাৰ টিমৰ এটা দায়িত্বত আছিলোঁ, সেইকাৰণে বিশেষ একো কৰিব নোৱাৰিলোঁ। তথাপিতো যিখিনি পাৰোঁ,
যিখিনি ক্লিপ পাইছোঁ সেই হিচাপত ভিডিঅ'টো বনাইছোঁ, চাই থাকিব। আৰু যদি ভিডিঅ'টো আপোনালোকে ৰাতিপুৱা চাই আছে তেন্তে গুড মৰ্ণিং, যদি দুপৰীয়া চাই আছে গুড আফটাৰনুন, ইভিনিং চাই থাকিলে গুড ইভিনিং আৰু ৰাতি চাই থাকিলে গুড নাইট।